মাতৃ পিতৃ বন্দনাৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন আপুনি নিজৰ মোবাইলতে কেনেকৈ কৰিব পাৰিব তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে GYAN আছামৰ নতুন এটা ভিডিঅ'লৈ। মাতৃ পিতৃ বন্দনাৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে প্ৰথম আপোনালোকে নিজৰ মোবাইলতে ব্ৰাউজাৰ এটা খুলি লওক আৰু ব্ৰাউজাৰটো খোলাৰ পিছত তাত আপোনালোকে চাৰ্চ বাৰত চাৰ্চ কৰক পিতৃ মাতৃ বন্দনা। তো এনেকৈ চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। অলপ তললৈ আহিলে দেখিব মাতৃ পিতৃ বন্দনা গভৰ্ণমেণ্ট অফ আছাম বুলি এটা অপশ্যন আছে, আপোনালোকে তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত যোনটো লগ ইন এণ্ড ৰেজিষ্টাৰ অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰিব আৰু তাত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকৰ ক্লিক হিয়াৰ টু ৰেজিষ্টাৰ যোনটো অপশ্যন আছে আপোনালোকে ইয়াত ক্লিক কৰিব। ইয়াৰ পিছত প্ৰথম আপোনালোকৰ সন্মুখত এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যনৰ যোনখন ফৰ্ম হয় সেই ফৰ্মখন আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত প্ৰথম আপোনাৰ যোনটো ফাৰ্ষ্ট নেম হয় ফাৰ্ষ্ট নেমটো দিব, তাৰপৰা যদি মিডল নেম থাকে মিডল নেমটো দিব, তাৰপিছত লাষ্ট নেমটো দিব, তাৰপিছত আপোনাৰ ফাদাৰ্ছ নেম মাদাৰ্ছ নেম, তাৰপিছত আপোনাৰ যোনটো মোবাইল নাম্বাৰ হয় মোবাইল নাম্বাৰ, তাৰপৰা ডেট অফ বাৰ্থটো আৰু তাৰপিছত ইয়াত যোনটো চিলেক্ট জেণ্ডাৰ অপশ্যন আছে তাত আপোনালোকে জেণ্ডাৰটো দিব লাগিব। তাৰপৰা এই সকলোবোৰ দি হোৱাৰ পিছত আপোনালোকে যোনটো অফিচিয়েল ইনফৰ্মেশ্যন আছে তাত ক্লিক কৰিব। তাৰপৰা ইয়াত আপোনালোকৰ এটা অপশ্যন আছে নেম অফ অফিচ। তো আপোনালোকে ক'ত আপোনালোকে চাকৰি কৰি আছে তাৰ এড্ৰেছটো ইয়াত দিব লাগিব। তাৰপৰা সেই এড্ৰেছটো দিয়াৰ পিছত আপোনালোকৰ কোনটো বিভাগত আছে আপোনালোকৰ সেইটো দিব লাগিব চিলেক্ট ডিপাৰ্টমেণ্টত। তাৰপিছত আপোনালোকৰ তাৰ অফিচৰ যোনজন হেড হয় তেওঁৰ নামটো ইয়াত দিব লাগিব। তাৰপিছত চিলেক্ট ডিষ্ট্ৰিক্টত আপোনাৰ যোনটো ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্টখন দিব লাগিব। তাৰপিছত আপোনাৰ চাব ডিভিজনটো ইয়াৰ কাষতে দিব লাগিব আৰু চাব ডিভিজন দিয়াৰ পিছত আপোনাৰ ইয়াত এটা অপশ্যন আছে ব্লক। তো আপোনাৰ যোনটো ব্লক হয় সেই ব্লকটো ইয়াত দিব লাগিব আৰু এই সকলোবোৰ দি হোৱাৰ পিছত এটা অপশ্যন আছে আপোনালোকৰ তলত ডকুমেণ্টছ আপলোড। তো ডকুমেণ্টছ আপলোডত আপোনালোকৰ দুটা ডকুমেণ্টছ আপলোড কৰিব লাগে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে। এক নম্বৰতে আপোনাৰ যোনখন অফিচিয়েল আই ডি হয় সেই আই ডি কাৰ্ডটো আপোনালোকে ফটো মাৰি 3 MB 5 MBৰ ভিতৰত হ'ব লাগিব। তো 5 MBতকৈ যদি বেছি হয় তেতিয়া সেই ফটোখন ইয়াত আপলোড নলয়। তো সেই ফটোখন দি আপোনালোকে ইয়াত যোনটো পাছপৰ্ট চাইজ তাৰ আই ডিটো দিয়াৰ পিছত ইয়াত যোনটো পাছপৰ্ট চাইজ ফটোগ্ৰাফ বুলি এটা অপশ্যন আছে তাত আপোনাৰ এখন ফটো আপলোড কৰিব লাগিব আৰু ফটোখনৰ চাইজটো আপোনালোকে ধৰি দিছে 3 MB। 3 MBতকৈ বেছি হ'লে ফটোখন আপলোড নহয় আৰু ফটোখন আপোনালোকৰ 3 MBৰ ভিতৰত হ'ব লাগিব আৰু আই ডি প্ৰুফটো আপোনালোকে JPEG বা JPG ফৰ্মেটত দিব পাৰিব। তাৰপৰা এই সকলোবোৰ দি হোৱাৰ পিছত আপোনালোকে ইয়াত যোনটো কেপচাৰ আছে ইয়াত আপোনালোকে টিক মাৰ্কটো টিক কৰি ইয়াত যোনটো কেপচাৰ আছে কেপচাৰটো দি আপোনালোকে ৰেজিষ্টাৰত ক্লিক কৰিব আৰু ৰেজিষ্টাৰত ক্লিক কৰাৰ লগে লগে মাতৃ পিতৃ বন্দনাৰ যি অনলাইন ৰেজিষ্ট্ৰেশ্যন সেয়া আপোনাৰ মোবাইলত সম্পূৰ্ণ হৈ যাব। তো বন্ধু বান্ধৱীসকল আপোনালোকেও এনেদৰে মাতৃ পিতৃ বন্দনাৰ অনলাইন ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব।